হয়, যোৱাকালি ৰাতি আমি 12টামান বজাত খবৰ এটা পালোঁ যে এটা ফায়াৰিং ইনচিডেণ্ট হৈছে টংলা জালুকবাৰী পানী টেংকিৰ ওচৰত। তো খবৰ পাই ইমিডিয়েটলি OC আৰু SDP ইয়াৰ পৰা গ'ল। মই ওদালগুৰিৰ পৰা আহিলোঁ। আহি গৈ টিল টাইম তেওঁলোকক ভিক্টিমক আমি লগ নাপালোঁ। তেওঁলোকক অলৰেডি হস্পিটেললৈ পঠোৱা হৈ গ'ল, মঙলদৈলৈ গুচি গ'ল। কিন্তু আমি ঘটনাস্থলীত গৈ দেখিলোঁ যে এটা ঘৰত তাৰমানে 2জন নে 4জন ল'ৰা আহিছিলে। তেওঁক কিবা যোন ভিক্টিম তেওঁৰ লগত কিবা কথা কাটাকাটি হৈছে, কেঁচা পেচাল হৈছে, কিবা তৰ্কাতৰ্কি হৈছে। তাৰপিছত এটা ঘৰমোচা লাঠি দি তেওঁক পিটি পেলাই আল্টিমেটলি টনাজোৰা হ'ল। টনাজোৰা হোৱাৰ পিছত পলাব লওঁতে ভিক্টিমে তেওঁক যেতিয়া ধৰি ৰাখোঁতে তেওঁ পলাব খোজোঁতে এটা পিষ্টল ওলাই তেওঁক একজাই গুলি মাৰা বুলি গম পাইছোঁ। এটা খালী কাৰ্ট্ৰিজ পাইছোঁ আমি .32 ৰিভলভাৰ পিষ্টল। এনে প্ৰিলিমিনাৰী এতিয়া ইনভেষ্টিগেশ্যন মতেতো এইটো কিবা টকা পইচাৰ কিবা লেনদেনৰ হ'ব লাগে বুলি ভাবিছোঁ আমি। এনেকুৱা আৰু বেলেগ এংগলটো আমি একো ধৰিব এতিয়ালৈ পোৱা নাই তেনেকৈ। ইনভেষ্টিগেশ্যন অলৰেডি চলি আছে। ভিক্টিম এতিয়া নাৰায়ণাত আছে, তেওঁ ট্ৰিটমেণ্ট চলি আছে আৰু ফাৰ্ডাৰ আমি যি পাওঁ আপোনালোকক আমি নিশ্চয় জনাম। আমিও আশাবাদী। হাতত হয়, 2জন হাজবেণ্ড আৰু ৱাইফ। তাৰমানে ৱাইফো দৌৰি গ'লতো ধৰিবলৈ, তেতিয়া তেওঁ ইনজিয়ৰ হ'ল একেলগে।